কিয় ফোন কৰিছা? কিয় মই কি তোমাক ফোন কৰিব নোৱাৰো? নাই, নোৱাৰা। তোমাৰ কাৰণে মোৰ বেয়া লাগে। এইবোৰ কথা নাটক আৰু চিনেমাতহে ভাল লাগে, তোমাৰ মুখত নহয়। বেয়াই যদি লাগিলে হয় আগতে ফোন কৰিলে হয়, ইমান দিন পিছত কিয়? আজি প্ৰায় 2 মাহ হৈ গ'ল মোৰ বিয়া হোৱা। বিয়াৰ আগদিনলৈকে তোমাৰ লগত কথা হৈছিল। ইমান দিন কেনেকৈ হ'ল? কেনে আছা তুমি? ভালে আছো। মই জানো তোমাৰ ভাল নহয়, নাখাই নোখোই অসুস্থ হৈ গৈছে। কিন্তু তুমিতো ভালে আছা। বিয়াৰ আগত কিমান কৈছা মোক এৰি থৈ তুমি থাকিব নোৱাৰিবা, তোমাৰ হেনো বহুত কষ্ট হ'ব, উশাহ বন্ধ হৈ তুমি মৰি যাবা। কিন্তু এতিয়া দেখোন ৰং বিৰঙৰ ফটো উঠি হাজবেণ্ডৰ লগত ফেচবুকত আপলোড দিছা। ইফালে গৈছা সিফালে গৈছা, হাতে হাত ধৰি ফটো উঠিছা, ফেচবুকত কেপশ্যন দিছা লাভ অফ মাই লাইফ। আৰু দুমাহমান আগত মই আছিলো তোমাৰ লাভ অফ মাই লাইফ। কি নাছিলো? সকলো পাহৰি গৈছা? ইমান সোনকালে ইমান চেঞ্জ। আচলতে মানুহবিলাক এনেকুৱাই, কথাবিলাক কাৰোবাক ক'ব লাগে কাৰণেহে কয়। তুমিও ঠিক তেনেকৈ মোক কথাবিলাক ক'ব লাগে কাৰণেহে কৈছা। তোমাৰ কোৱা হ'লনে? মই যি কৰি আছো, তুমি যি দেখি আছা, সেয়া কেৱল নিয়ম ৰক্ষাৰ কাৰণেহে। ফেচবুকত ফটো দিব লাগে দিওঁ, হাঁহিব লাগে হাঁহো, খাব লাগে খাওঁ। মাত্ৰ এটা কাম বিচাৰিলেই কৰিব নোৱাৰো। সেয়া হ'ল কাৰোবাক ভাল পোৱা। সেয়া মাথো তোমাৰ কাৰণে। তুমি মোৰ ভিডিঅ'ত যেনেকৈ আছিলা, এতিয়াও ঠিক তেনেকৈয়ে আছা। মই তোমাক প্ৰতিটো পলতে মিছ কৰোঁ জিয়া। মই ভালে থকা নাই জিয়া। ওপৰে ওপৰে হাঁহি হাঁহি মই ভিতৰি ভিতৰি জ্বলি পুৰি গৈছোঁ। তুমি মন বেয়া নকৰিবা। মই জানো তুমি আগতকৈ বেছি চিগাৰেট খোৱা কৰিছা। বৰ বেছি নাখাবা, নহ'লে অসুস্থ হৈ যাবা। কৃষ্ণা, তই জীৱনতো গায়ত্ৰী হ'ব নোৱাৰিবি। কাট ফোন। এইবোৰ যে কৰি আছ, এইবোৰৰ অৰ্থ কি? কোনবোৰ? কালি ৰাতি যিবোৰ কৰিলি। এনেকৈ মনে মনে থাকিবি নে কিবা কবি? মই নাজানো। মোৰ মনে বিচাৰে গায়ত্ৰীয়ে মোলৈ ফোন কৰক, মোক যাতে তাই কয় মোক তাই বহুত মিছ কৰে।
মোক এৰি থৈ তাই যেন সুখী হ'ব পৰা নাই, এই কথাখিনি মই তাইৰ নিজৰ মুখেৰেই শুনিব বিচাৰোঁ। গায়ত্ৰীয়ে ফোন কৰি কান্দিলে মোৰ বহুত দুখ লাগিব, তথাপিও মই বিচাৰোঁ তাই মোক ফোন কৰি 2 মিনিটমান সময় কান্দক। মই বিচাৰোঁ তাই মোক খাব কওক, তাই মোক শুব কওক, তাই এবাৰ কওক যে বিয়া হোৱাটো মাত্ৰ এটা সম্পৰ্ক শেষ হোৱা, কাৰোবাৰ জীৱনৰ পৰা আঁতৰি যোৱা নহয়। মই জানো তাই মোক ফোন নকৰে, সেইকাৰণে তোক মিছাতে ফোন কৰি মই মিছা সান্তনা ল'ব বিচাৰিছিলোঁ। মানে পাগলামি আৰু। মৰমে বিচাৰি ফুৰে মৰমকে, মই বিচাৰি ফুৰো মাথো তোমাকে। মৰমে বিচাৰি ফুৰে মৰমকে, মই বিচাৰি ফুৰো মাথো তোমাকে। কিনো যাদু হানি গলা মোৰ দুচকুতে, তোমালৈ যিমান চালেও মন মোৰ নভৰে। কিনো যাদু হানি গলা মোৰ দুচকুতে, তোমালৈ যিমান চালেও মন মোৰ নভৰে। মৰমে বিচাৰি ফুৰে মৰমকে, মই ভাইটি বোৱাৰী ক'ত? তাই ৱাটছৰুমত আছে। আচ্ছা শুন, মোৰ ব্লু কালাৰৰ শাড়ীখন মই পাইছোঁ আৰু বোৱাৰীক পিংক কালাৰৰ শাড়ীখন পিন্ধিব দিম। এই কথাখিনিতো তুমি আমাৰ ডাইনিং টেবুলত বহিয়ে ক'ব পাৰিলা। বোৱাৰী পাই ইমান অস্থিৰ হৈ গৈছা নহয় তোমালোকে। তই যি ভাবিছ তাকে। গায়ত্ৰী তোমাৰ হ'লনে? ৰবা না আৰু 2 মিনিটমান ৰবা। কৰা সোনকালে কৰা, এনে দেৰি হৈছে। বাইদেউহঁত ওলাল নেকি? আমাক ৰখি আছে তেতিয়াৰ পৰা, সোনকালে কৰা। হেৰি শুনাচোন, আজি মই ৰঙা ফুট লৈছো, কেনেকুৱা লাগিছে বাৰু? ভাল লাগিবনে? কি হ'ল, ভাল লগা নাই নেকি? সেই এইবিলাক ফুট চুট মই ভাল নাপাওঁ, সোনকালে ওলোৱাচোন। সোনকালে ওলোৱা। বহুত দেৰি মানে বহুত দেৰি হৈছে বুজিছা। তোমাক নহয় আজি বহুত ধুনীয়া লাগিছে। কিয়? জানা, তুমি কপালত ৰঙা ফুট ল'লে তোমাক বহুত ধুনীয়া লাগে।
আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক কিয় মাতিছিলি ইমান দেৰি কৰিলি যে কি ক'ব লগা আছে সোনকালে ক তই সঁচাই দেৰি যাবি নহয় অ' মানে মোক ঘৰৰ পৰা খুব জোৰ দি আছে বিয়াত বহিব লাগে হেনো মই কি কৰিম বয়স হৈছে যদি বিয়াত বহিলেই হ'ল তই একো কৰিব নালাগে কথাটো ক'লোঁ আৰু তোক বিয়াত কিন্তু আহিবি নহাকৈ নাথাকিবি মই জানো তই দিল্লী গ'লে অফিচৰ কামত সময়ে নাপাবি তথাপিও সময় উলিয়াই আহিবি আৰু হ'ব আহিম ল'ৰাজন কেনেকুৱা ধুনীয়া বহুত ধুনীয়া ঐ তই কান্দিছ নেকি নহয় অ' দুখ লাগিছে বিয়াৰ পিছত আকৌ তোৰ লগত এনেকৈ কথা পাতিব নোৱাৰি নহয় তই যদি আকৌ চিগাৰেট খোৱা আৰম্ভ কৰি দিয় তেতিয়াতো মই তোক মিছা গায়ত্ৰী হৈ নাখাওঁ চিগাৰেট আজি প্ৰায় 6 মাহমান হ'ল খোৱাই নাই সময়মতে খোৱা লোৱা কৰিবি আৰু ৰাতি টোপনি ক্ষতি কৰি কান্দি নাথাকিবি অ'কে তয়ো ভালকৈ থাকিবি এইকেইদিন অন্তত ফোন নকৰাকৈ নাথাকিবি পৰহি মোৰ ফ্লাইট এনেকৈ আৰু দেখা হ'বনে নাই নাজানো যদি কেতিয়াবা খঙতে কিবা কৈছিলোঁ ক্ষমা কৰি দিবি তয়ো ক্ষমা কৰি দিবি কৃষ্ণা আকৌ কি হ'ল মই দিল্লী নাযাওঁ কিয় ভাবিলোঁ যিয়ে মোৰ কাৰণে গোটেই জীৱনটো ছেক্ৰিফাইচ কৰিব ওলাইছে মই কি তাৰ কাৰণে এই সামান্য ছেক্ৰিফাইচ কৰিব নোৱাৰিমনে তেন্তে এতিয়া কি কৰিবা যি কৰিব লগা আছে ইয়াতে কৰিম আপোন মানুহৰ বিচাৰি ফুৰে মৰমকে মই বিচাৰি ফুৰো মাথো তোমাকে মৰমে বিচাৰি ফুৰে